হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আকৌ পুনৰ ব্লগ লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আজি মানে আপোনাৰ আমাৰ মিস্ত্ৰী আছে, এইফালে মিস্ত্ৰী কাম কৰি আছে। এয়া চব ইউটিউবৰ টকাৰে পোৱা ঘৰ বনাই আছোঁ মই। দেখিছে এইসব চব ইউটিউবৰ টকাৰে পোৱা ঘৰ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই তেন্তে আপোনালোকে গম পাব চব মই ইউটিউবৰ টকাৰে পোৱা ঘৰ বনাই আছোঁ সৰু সুৰাকৈ এটা। আৰু ইয়াৰ পূৰা মিস্ত্ৰী লাগি আছে আমাৰ ইয়াত। এইবিলাক চব মিয়ামাৰ খুন্দা লাগি আছে, এইফালে আপোনাৰ ধনু লাগি আছে, মিস্ত্ৰী লাগি আছে, ঘৰ বনাই আছোঁ। কি হয় দেখা যাওক, আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। আৰু আজি আপোনালোকৰ ওচৰত নতুন এটা মই ৰেচিপি মানে লৈ আহিছোঁ। আজি একদম পূৰা আপোনাৰ মাছৰ এটা বইল ৰেচিপি লৈ আহিছোঁ নাগালেণ্ড ষ্টাইলৰ। তো আপোনালোকক আজি দেখুৱাম আৰু চাব আপোনালোকে কেনেকুৱা হয় ভিডিঅ'টো। আচলতে এয়া দেখিছে আপোনালোকে, আজি বইল ৰেচিপি আছে মাছৰ, নাগালেণ্ড ষ্টাইলৰ বইল ৰেচিপি আছে। আপোনালোকক যদি ৰেচিপিটো দৰকাৰ মানে আপোনালোকে জানিব বিচাৰে যে কেনেকৈ বনাওঁ সেই ৰেচিপিটো, তেতিয়া আপোনালোকে মোৰ তলৰ কমেণ্টত জনাব। আৰু আপোনালোকক মই সেই ৰেচিপিটো কেনেকৈ বনাওঁ সেই ৰেচিপিটো আপোনালোকক দেখুৱাই দিম। বহুতে সোৱাদ লাগে খাই পেলাই, বহুতে সুন্দৰ ৰেচিপি হয়। আপোনালোকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গৰমৰ দিন হয়, অলপ ফেনখন চলি থাকিব পাৰে, সেইকাৰণে আপোনাৰ চাউণ্ডটো অলপ ভাল ক্লিয়াৰ নাহিব পাৰে। ফেনখন নল'লে খাবলৈ অকণ অসুবিধা হয়। তো ফেনখন লগাই লৈছোঁ, চাউণ্ডটো অকণমান প্ৰব্লেম হ'ব পাৰে শুনাত, তো অলপ এডজাষ্ট কৰি ল'ব। বহুত টেষ্টি। Yeah. কচ মাছ আপোনাৰ ফ্ৰাই কৰাতকৈ মানে বইল কৰি খালে বেছি টেষ্ট লাগে।
อ
নেমু দিব লাগে নেমু মজা লাগি গ'ল দেই তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ ইমানে